নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ ওলালোঁ ডিমৰ ভাপৰ তৰকাৰী। ডিম 3টা এনেকৈ ভাঙি ল'লে এটা বাতিত, আৰু বাতিটোত ভাঙি লৈ নিমখ অকণমান দি এনেকৈ ফেটি ল'লোঁ। ভালদৰে ফেটি লোৱাৰ পাছতে এনেকৈ ভালকৈ ফেটি ল'ব লাগিব। আৰু তাৰপাছতে অকণমান জালুক দিলোঁ। জালুকটো এইকাৰণেই দিলোঁ, কণীৰ যিটো কেঁচেমা গোন্ধ থাকে সেইটো নোহোৱা হ'ব বুলি দিলোঁ। আকৌ এনেকৈ ফেটি ল'লোঁ। তাৰপাছতে অলপ হালধি দিলোঁ। হালধি দি এনেকৈ আকৌ ভালকৈ ফেটি লৈছোঁ। তাৰপাছত এখন বাতিত তেল অলপ দি এনেকৈ ব্ৰাছেৰে মিলাই ল'লোঁ। তাৰপিছত ফেটি লোৱা ডিমখিনি ইয়াতে ঢালি দিলোঁ। ইফালে মই আকৌ এটা কুকাৰত অকণমান পানী দি গৰম কৰি আছোঁ গেছত, আৰু ইয়াতে ষ্টেণ্ডডাল বহাই ভাপত দিয়া ডিমটো এনেকৈ ঢাকন মাৰি ল'লোঁ। তাৰপিছত কুকাৰটো এনেকৈ ঢাকন দি 2টা চিটি লগাই দিলোঁ। তাৰপিছত ইফালে মই ফুলকবি আৰু আলু টুকুৰা কৰি কাটি লৈছিলোঁ, আৰু বিলাহী পিঁয়াজ এনেকৈ কাটি পেষ্ট বনাই ল'লোঁ। আৰু ইফালে ডিম বইল হৈ গ'ল। এনেকৈ ছুৰীৰ সহায়ত কাটি পনীৰৰ নিচিনা টুকুৰা কৰি ল'লোঁ। এতিয়া এফালে মই কেৰাহী এখন গৰম কৰি তেল গৰম হ'বলৈ দিয়াৰ পাছত পাঁচফোৰণ আৰু তেজপাত, শুকান জলকীয়া তেলত ফোৰণ মাৰিলোঁ। ইয়াৰ পিছতে আদা নহৰু পেষ্ট দিলোঁ। তাৰপিছত পিঁয়াজৰ পেষ্টখিনি দিলোঁ, দি ৰং, জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া দি অলপ এনেকৈ লৰাই ল'লোঁ। ইয়াৰ পিছতে অকণমান পানী দি আকৌ এনেকৈ লৰালোঁ। ইয়াৰ পিছতে মই দি দিলোঁ বিলাহী পেষ্টখিনি। তাৰপিছত অলপ ভালদৰে এনেকৈ লৰাই থাকি ইয়াতে আকৌ নিমখ সোৱাদ অনুসৰি জোখমতে নিমখ দিলোঁ। তাৰপিছতে ইয়াতে মই ভাজি থোৱা ফুলকবি আৰু আলু টুকুৰাকেইডোখৰ ইয়াতে দি দিলোঁ। দিয়াৰ পিছত এনেকৈ লৰাই থাকি অলপ গৰম পানী দি দিলোঁ। গৰম পানীখিনি দি এনেকৈ লৰাই ঢাকন মাৰি দিলোঁ। আকৌ ঢাকন মাৰি দি অলপ সিজাকৈ লৈ এনেকৈ আকৌ ঢাকনখন খুলি মাজে মাজে লৰাই থাকিলোঁ। যেতিয়া আলু আৰু ফুলকবিবোৰ সিজিছেগৈ, তেতিয়া ভাপত দিয়া ডিমখিনি এনেকৈ দি আকৌ এবাৰ লৰাই ল'লোঁ। মই আকৌ ইফালে ডিম 3টা বইল কৰি ফ্ৰাই কৰি লৈছিলোঁ, সেই 3টাও ইয়াতে দি দিম। এইকেইটা দি ল'লোঁ ইয়াতে। এনেকৈ আকৌ লৰাই অলপ উতলিবলৈ দিলোঁ। আৰু এনেকৈ উতলি হোৱাৰ পিছত শেষত গৰম মছলা অকণমান দি আকৌ এবাৰ এনেকৈ লৰাই নমাই থ'লোঁ। আৰু যিসকলে আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ, আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু ডিম বনোৱা পদ্ধতি সকলোৱে জানে বাৰু, তথাপিতো সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগ। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই জনাবচোন। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।